ভাইদ্যা মই আহি আছো দেই তুমি মাহী আইতাৰ লগত খেলা অনু তুমি মোক মাহী আইতা বুলি ক'লা যে মই বুঢ়া নহয়তো আৰু এই মেনকা ইমান সোনকালে বুঢ়াও নহয় সৰি নকওঁ দিয়া অংশু তুমি যোৱা মই ৰেডি হওঁ ৰেডি হৈ ডাইৰেক্ট ৰভাতলৈ আহিবা ক'তো ৰৈ নাযাবা ঠিক আছে হ'ব ঠিক আছে অনু তুমি যোৱা ওলোৱাগে অংশ এতিয়াহে হাঁহি গৈছে দেৰি হ'লে কিন্তু পাছত খং কৰিব ঐ ছোৱালী শুই থাকিব নোৱাৰ কিমান খেলাও তই তোৰ লগত এনেকে কোনে খেলি থাকিব একদম মাক বাপেকৰ দৰে চকুকেইটা এনি টাইম পিট পিট পাট পাট কৰি থাকে বাইদেউ অ বাইদেউ আপুনি নাহে নেকি বিয়ালৈ বুজিছো অংশই নোকোৱাৰ বাবে নাহে হয়ো পিছে নালাগে দিয়ক আহিবলৈ কি কৈছে হেল্ল' বাইদেউ ৰ'ব মই নেটৱৰ্ক পোৱা জেগালৈ যাম হেল্ল' বাইদেউ দাদা শুনকচোন অলপ দাদা মোৰ কথাটো শুনক না প্লিজ দাদা প্লিজ দাদা ৰ'বচোন ৰ'ব প্লিজ দাদা মই আপোনাৰ ভৰিত ধৰিছোঁ দাদা প্লিজ দাদা ভিডিঅ'বোৰ ডিলিট কৰক আৰু এখেতক প্লিজ পুলিচত নিদিব দাদা মানুহে গম পালে আমি শেষ হৈ যাম প্লিজ দাদা হয় বুজি পাওক না মোৰ কেৰিয়াৰ আমাৰ জীৱন সকলো শেষ হৈ যাব এতিয়া কান্দি লাভ নাই পাপ কৰাৰ আগতেই ভাবিব লাগিছিল টকা ঘুচ লোৱা আৰু দিয়াৰ শাস্তি পাবই আপোনালোকৰ দৰে মানুহৰ বাবেই দেশখন শেষ হৈ গৈছে বল পতি মই শেষ মই বাহিৰত মুখ কেনেকৈ উলিয়াম দেখিছা তোমাৰ কথা শুনি আজি কি হ'ল বৰবাদ হৈ গ'লো মই কি তাৰমানে চব মোৰ কাৰণে ডাঙৰ দাৰ ফোন কি ক'ম মই ডাঙৰ দাক ছুইচ অফে কৰি থৈ দিওঁ সোণৰ ছোৱালী ইমান মৰম লগা ডাঙৰ হ'লে মোক জেঠাই বুলি মাতিব নাই নামাতে মইতো নাথাকিমেই মোৰ আইজনী এবাৰ যদি মই বুকুৰ মাজত ল'ব পাৰিলোঁ হয় নাই কোনোবাই দেখিব
এই মানুহজনীয়ে তাত কিয় থিয় হৈ আছে আৰু ভিতৰলৈ চাই আছে যে মানুহজনীৰ লক্ষণটো ভাল দেখা নাই মাইনা মাইনা কোনো নাই ওচৰত এবাৰ মই তাইক মৰম কৰি আহোঁ এবাৰ কোলাত লওঁ আকৌ এবাৰ লগ পাওঁ নে নাপাওঁ হে ভগৱান এয়া মই কি দেখিছো ঐ কোন তই কোন হা থ মাইনাক থ বুলি কৈছো নহয় থ শেৱালি শেৱালি অনু ক'ত আছা তোমালোক সোনকালে আহা এই বাচ্চা চোৰ মই গম পাইছো বাচ্চা চোৰ আহিছে শুন শুন নিচিৰিবচোন মই চোৰ নহয় মই মাত্ৰ মৰমহে কৰিছিলোঁ নিচিৰিব প্লিজ তোক মই ৰ তই আজি পাবি শিক্ষা চোৰ নহয় তই আমাৰ মাইনাক নিব আহিছিল মই গম পাই গৈছো ৰ তোক মই মাহী কি হ'ল ত্ৰিদীপ ত্ৰিদীপ
এইজনী চোৰ এই চোৰজনী মাইনাক লৈ যাব ওলাইছিলে ভাগ্য ভাল মই আহি দেখিলোহি কি মই ঠিকেই অনুমান কৰিছিলোঁ যে তুমি কিবা বেগ ধৰি আহিছা মই তোমাক লক্ষ্য কৰিয়ে আছো মাহী যোৱা সকলোকে মাতা ৰ'বচোন নামাতিবচোন কাকো নামাতিব মই চোৰ নহয় মই যাওঁ এতিয়াই যাওঁ ৰবা ঘৰলৈ যোৱা এনেকৈ যাব নোৱাৰা তুমি বিহাৰৰ পৰা অহা বুলি কৈছিলা নহয় তেতিয়া হিন্দীতে কথা পাতি আছিলা এতিয়া অসমীয়াত কেনেকৈ কথা পাতিব পাৰিছা ত্ৰিদীপ এই আচলতে বদমাছে হয় চোৱা কেনেকৈ কোনো চিনি নাপাবলৈ মুখত মাস্ক লগাইছে আৰু মূৰত উৰণিও লৈ আহিছে মাছ খোলা মই কৈছো মাছ খোলা আৰু উৰণি আঁতৰাই দিয়া শুনিছানে মই কি কৈ আছো নে মই খুলিম ত্ৰিদীপ মই খুলি দিওঁ নেকি অঁ দিয়া ৰ'ব মই নিজে খুলি আছো পৰি